20 দিনীয়া এটি ভ্ৰমণ কোনো বিলাসবহুলতা নহয়, মাত্ৰ অসমৰ ঐতিহাসিক ঠাইবোৰ চোৱাৰ এবাৰ হেঁপাহ, তাৰ পৰা কিছুমান নজনা কথা জনাৰ হেঁপাহ আৰু বহুতো। আৰু আহি মই উপস্থিত হ'লোঁ নামৰূপত, ডিব্ৰুগড় জিলাৰ অন্তৰ্গত দিচাং নৈৰ পাৰত। আৰু এয়া হৈছে হাবুং, আহোমৰ দ্বিতীয় ৰাজধানী। মই এবাৰ কৈছোঁ, এই আমাৰ যিটো যাত্ৰা এইটো অতি বিলাসবহুল নহয়। মোৰ টাৰ্গেটটো হৈছে 20 দিনত গোটেই অসমৰ প্ৰত্যেকখন জিলাতে গৈ তাৰ ঐতিহাসিক ঠাইবোৰ ঘূৰা আৰু তাৰ পৰা নজনা কথাবোৰ জানা, সেইখিনিয়ে মোৰ টাৰ্গেট। আৰু এয়া ৰুমটো চাওক, যাচিলে প্ৰাণ দেশৰ হকে, তেজেৰে বুৰঞ্জী লিখিলে। Ein Sang, sing, mo, sing, fra, ein